ओ यार मेरे चौपालों में वो धूम धड़ाके होने दे, तू गलियों में जगराते कर, मैं सोया हूँ मुझे सोने दे। ओ देश मेरे तू जीता रहे, तूने शेर के बच्चे पाले, एक लाल हुआ बलिदान तो क्या 100 लाल तेरे रखवाले हैं। गाइस আজি আমাৰ লংঘৰ ডিউটি লংঘৰত খানা বনাম তো গাইস আজি আপোনালোকে দেখা পাব আজি আমি খানা কেনেকুৱা বনাও আজি আমি লংঘৰৰ খানা বনাইছো নিজে বনাম মানে আপোনালোকক মই সম্পূৰ্ণকৈ দেখুৱাম কেনেকুৱা খানা বনাম মানে কেনেকুৱা ইন্টাৰেষ্টিং তো 270 লৰাৰ খানা আমি কেনেকুৱা টাকৰাকে বনাম তো আপোনালোকক মই দেখুৱাইছো তো গাইস এয়া হৈছে বয়লাৰ দেৱই পুৰা বয়লাৰ হালধি মছলা এইবোৰ লগাই আছে তো আজি খানাটো বৰ বেলেগ ইন্টাৰেষ্টিং হ'ব গৈ আছে তো বৰ বম টেষ্ট হ'ব কি দিলে দেব খুদিম মই এতিয়া দেব দেব ইয়াত কি দিয়া হ'ল ইয়াত তোমাৰ পিয়াজ আছে হালধি ধনিয়া পাউডাৰ নিমখ দিয়া আছে দিয়া আছে লগতে ও বাহ গোটেইকেইটা বস্তু ইয়াতে দি দিয়া হৈছে তাৰপিছত এতিয়া কেৰাহী বহাই দিয়া হ'ল তেল গৰম হৈ আছে আলু ভাজিম আৰু ইয়াত আলু আছে এই আলু দিয়া হ'ব আলুটো ভাজি লম আচ্ছা আলুটো ফ্ৰাই কৰি লম পাহাৰিয়া মই শুভয়া মৰে তই পাহাৰিয়া মই শুভয়া মৰে তই পাহাৰি কলিজা যৌবন্ধু কৰিয়া মাৰিলি প্ৰেমৰ কিনুৰি পাহাৰিয়া মই শুভয়া মৰে বুকুৰে উখ চাঙতে তোক ৰাখিছো তই নজনাকে বনৰীয়া ভাৱনাবোৰে ৰাতি ৰাতি শুবনি দিয়ে মৰমৰ জান-জুৰি বুকুতে বোৱালি চকুৱে চকুৱে মোৰ চাই পাহাৰিয়া মই শুভয়া মৰে এতিয়া আমাৰ ইয়াত মছলা দিয়াৰ সময় হ'ল তো মছলা দিব এতিয়া দেবই তো গাইস এয়া কি মছলা চিকেন মছলা আচ্ছা এই মছলাটো দিয়া হৈছে তো ইয়াত টেষ্টি আজি বম হ'ব কিন্তু দেই গাইস আমাৰ গুজি মাছ চাকি আছে এয়া ভাতৰ মাছ চাকি আছে গুজি পিছত বিলাহী দিয়া হৈছে এয়া দেবই বিলাহী দি আছে তো 1/2% দিয়া হ'ল তাৰপিছত আৰু অলপ মাংস আছে এয়া এইখিনি বনাবৰ কাৰণে এইখিনি থৈ দিয়া হৈছে কি কোৱা দেব
লংঘৰত কি সুন্দৰকৈ খানা বনোৱা হৈ আছে তো আপোনালোকৰ খাব মন যায় নেকি লংঘৰৰ খানা এনেকুৱা তো যদি আপোনালোকৰ মন যায় তেনেহ'লে কমেণ্ট কৰি মোক জনাওক কেনেকুৱা আমাৰ ফৌজিৰ খানা টেষ্টিয়ে বেলেগ খাই চাওক এবাৰ খাই চাওক আহক গাইছ খানা টেষ্টি বৰ বেলেগ সাংঘাতিক হয় মানে ক'বই নালাগে ইয়ে আমাৰ এয়া হৈছে ষ্ট'ৰ ৰুম এয়া আমাৰ নহৰু বিলাহী বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াতে পৰি আছে তো এয়া হৈছে আমাৰ মেচ কেমেৰাৰ মেচটো এয়া চলাই আছে মিগেন বড়ো মিগেন কেনেকুৱা লাগিছে তোমাক এই এক্সপিৰিয়েঞ্চ বঢ়িয়া এই বেটেলিয়নৰ যিবিলাক খাদ্যৰ হিচাপ তেওঁৱে কৰে চব গোটেইখিনি দায়িত্ব তেওঁৰ ওপৰতে তো আমি হৈছে হেল্পাৰ আমি হেল্প কৰোঁ তেওঁক আৰু খানা কি সুন্দৰকৈ খুৱাইছে এই এমাহ ক্ৰছ হৈছে আৰু তাৰপিছত তেওঁ মানে বহুত ভাল হেৰিয়া কৰিছে তো মিগেন তুমি কি ক'বা একো নাই বাৰু চব ল'ৰাগিলা ভালে সহায় সহযোগ কৰিছে ভাল লাগছে থেংক ইউ পাহাৰীয়া মই শুভয়া মৰে তই পাহাৰীয়া মই শুভয়া মৰে তই পাহাৰী কলি যা যৌবন্ধু কৰিয়া নিমখ চাই আছে কেনেকুৱা চব হৈছে নে বঢ়িয়া মাই মছলা নিমখ চব ঠিক আছে অকণমান কথা পাতিম খানাটোনো কেনেকুৱা হৈছে তেওঁলোকক সুধিম এতিয়া খানা কেনেকুৱা হৈছে মুন্না মজা অসম থেংকছ গাইজ তো খানাটো সুন্দৰ হৈছে বুলি কৈছে এতিয়া ভাত খোৱাৰ সময় হৈ গ'ল তো গাইজ ইয়াত চাওক আপোনালোকে ইয়াত ভাত দি থকা হৈছে খাই আছে আৰু পুৰা তেরে আগুয়া জোন তরারে তোমা কোনো মদা আকাশ মায়ারে নিচুকা সদগী মদ মামা দুটি মনে কেটি প্রাণ তোমার মোর প্রেমর মিলন জেনি সারা দেদা মদম খানি দিন তোমারে কেনেকুৱা খানা কেনেকুৱা হৈছে খানা অঁ বঢ়িয়া আছে বঢ়িয়া হৈছে পালি তই মোক আৰু 7 পিছ মান বনাই খানা কেনেকুৱা হৈছে কোৱা ফাৰ্ষ্ট ক্লাছ সঁচাটো গাইছ আমিয়ে বনাইছোঁ মনটো খানা কেনেকুৱা হৈছে ক'বা খানা এইটো মাহত ঠিকেই আছে আজিও যথেষ্ট ভাল আজিৰ খানাটো বিশেষকৈ আজিৰ খানাটো আমি বনোৱা খানা হয় মাংসটো গম পাইছা নাই মজা ঠিকেই আছে খানা কেনেকুৱা হৈছে একদম মাংস এইটো ডাঙৰ পিছ মছলা টপত বঢ়িয়া আছে বঢ়িয়া এনেই খাই চোৱাচোন টেষ্টি হৈছে নাই বঢ়িয়া কেনেকুৱা হৈছে মাংসৰ টেষ্টিটো এফালে এফালে চাই দিয়া বঢ়িয়া হৈছে নে ফৌজি খানা খাব মন আছে যদি মোক কমেণ্ট কৰক তো আপোনালোকে ভালকৈ ইণ্টাৰভিউবিলাক দিয়ক তাৰপিছত আহি যাওক তো কি কোৱা ৰহিম চেফে এনেকুৱা খাব লাগে যেতিয়া বনাইছে পুৰা নাই পুৰা একদম চফ্ট
তো গাইছ ফৌজি খানা আপোনালোকৰ খাব মন আছে যদি সঁচাকৈ কৈছোঁ মই আপোনালোকে ভালকৈ ইণ্টাৰভিউটো দিয়ক তাৰপিছত গাইছ খানা খাই আছে ৰহিম মাংস কেনেকুৱা পালা ধুনীয়া ভাই অসম আজি যেনেকা ৰেষ্টুৰেণ্টবিলাকত যেনেকা থাকে চেফবিলাকে যেনেকা বনায় ৱাও গাইছ আমটো পুৰা ফুলকে ৰে দেবা শুনিছা নহয় মাংস টেষ্টি হয় একদম পুৰা ৰেষ্টুৰেণ্টৰ নিচিনা ৱাও কি বঢ়িয়া হৈছে নহয় তোমাৰ হৈ গ'ল ন খাই আচ্ছা চেফ গম পায় বড় বড় ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত VIP মানুহ যিবিলাকে খায় হয় যেনেকা কিমান গ্ৰেভি আছে